বহুতো অসমীয়া ধাৰাবাহিক আৰু অসমীয়া গানত অভিনয় কৰা সুকন্যা ৰাজগুৰু আপোনালোক সকলোৱে চিনি পায়। এখেতৰ জন্ম তাৰিখ হৈছে 1 এপ্ৰিল 1991 আৰু বৰ্তমান বয়স 29 বছৰ। আৰু বাৰ্থ প্লেচ অৰ্থাৎ এখেতৰ ঘৰ যোৰহাটত হয়। কোৱালিফিকেশ্যন অৰ্থাৎ শিক্ষাগত অৰ্হতা তেখেতে মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে অৰ্থাৎ MA। এওঁলোকৰ ঘৰত মাক, দেউতাক আৰু এজন ভাইটি আছে। এই অভিনেত্ৰীগৰাকী দেবাশিষ বৰঠাকুৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে। প্ৰফেশ্যন হিচাপে এখেত এগৰাকী সুন্দৰ অভিনেত্ৰী। এখেতৰ অভিনয় জীৱন ভোগালী নামৰ অসমীয়া VCD খনৰ জৰিয়তে আৰম্ভ হৈছিল আৰু বৰ্তমান এওঁ বিন্দাছ, দুটি মনৰ জোনাক, ফাগুন এনেধৰণৰ বিভিন্ন ধাৰাবাহিকত অভিনয় কৰে। ইয়াৰ হবি হৈছে এক্টিং। ৰিলিজিয়ন হিন্দু আৰু নেশ্যনেলিটি ইণ্ডিয়ান। ভিডিঅ'টি চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ঘণ্টা বটনটো দবাই দিবলৈ নাপাহৰিব।